নমস্কাৰ বাস্তু অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনা লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে লক্ষী পূৰ্ণিমা। লক্ষী পূৰ্ণিমাৰ ৰাতি আপোনালোকে কি কৰিব? ধন টকা পইচা দিশৰ পৰা বছৰটোৰ সকলোতকৈ মহত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ দিন লক্ষী পূৰ্ণিমা। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাও যে যিসকল দৰ্শকে আমাৰ এই ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছে আমি ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপিব অল কৰিব। যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়, হয় এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত লৈ আহিছে। 2024 চনৰ লক্ষী পূৰ্ণিমাৰ দিনটো, লক্ষী পূৰ্ণিমাৰ ৰাতি বিশেষ কি কাম প্ৰতিজন মানুহে নিজ নিজ ঘৰত কৰিব লগা আছে। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি দিন, য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া মূল বিষয়বস্তু, আজিৰ বিষয়বস্তু কি যে লক্ষী পূৰ্ণিমা। লক্ষী পূৰ্ণিমাৰ ৰাতি আপোনাৰ ঘৰত বিশেষ এনে কি কাম কৰিব লগা আছে? সকলোৱে জানে যে ধন টকা পইচা, ধন সম্পত্তি, সুখ শান্তিৰ অধিষ্ঠাত্ৰী দেৱী হৈছে লক্ষী মাতা। লক্ষী মাতাৰ আটাইতকৈ বছৰটো ডাঙৰ দিন হৈছে লক্ষী পূৰ্ণিমা। কোৱা হয়, শাস্ত্ৰত বিধিত আছে লক্ষী পূৰ্ণিমাৰ দিনা লক্ষী মাতা আবিৰ্ভাৱ হৈছিল। লক্ষী পূৰ্ণিমাৰ দিনা মানুহৰ ঘৰে ঘৰে মাতা লক্ষী গমন কৰে। এই দিনটোত সমগ্ৰ ভাৰতত নহয়, পৃথিৱীৰ যি যি স্থানত ভাৰতীয়সকল আছে, এই পূৰ্ণিমাৰ দিনটো, আহিন মাহৰ এই পূৰ্ণিমাৰ দিনটো, ভাৰতীয় কেলেণ্ডাৰৰ মতে আহিন মাহৰ এই পূৰ্ণিমাৰ দিনটো শৰৎ পূৰ্ণিমা বা লক্ষী পূৰ্ণিমা হিচাপে মনা যায়। এইটো এটা খুব পবিত্ৰ দিন। গোটেই বছৰটোত মানুহ অপেক্ষা কৰি থাকে এই বিশেষ দিনটোৰ বাবে। প্ৰথমে জানক 2024 বৰ্ষৰ এই বিশেষ দিনটো কেতিয়া পৰিছে। লক্ষী পূৰ্ণিমাৰ পবিত্ৰ দিনটো পৰিছে 2024 বৰ্ষৰ অক্টোবৰ মাহৰ 16 আৰু 17 তাৰিখে। অৰ্থাৎ 16 তাৰিখ বুধবাৰ পৰিছে ৰাতি 8:40 8:40 PM ঠিক আৰম্ভ হৈছে, আৰু পূৰ্ণিমাৰ সময় থাকিব 17 অক্টোবৰ বৃহস্পতিবাৰলৈকে 2024 চনৰ সন্ধ্যা 4:55 4:55 PM। আৰু প্ৰকৃততে আপোনালোকে সকলোৱে জানে যে লক্ষী পূজা সদায় ৰাতি পালন কৰা হয়। সো পূজাৰ সময়টো হৈছে যে 16 অক্টোবৰ বুধবাৰ দিনা ৰাতিৰ সময়। এতিয়া হওক যে এইদিনা কি কৰিব লগা আছে। চাওক, এটা কথা আপোনালোকে সকলোৱে নিশ্চিত থাকক, লক্ষী পূজাৰ আগে আপোনাৰ ঘৰখন, ঘৰৰ ভিতৰত হওক বাহিৰত হওক, ঘৰৰ চৌহদটো চাফ চিকুণ কৰিব লগা আছে। প্ৰত্যেকে মনত ৰাখক, কাৰণ কিয় চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতাত সদায় লক্ষী মাতা বসবাস কৰে। প্ৰত্যেকে জানক এই বিশেষ দিনটোত নিৰামিষ ভোজন কৰিব। আৰু আপোনালোকেতো এই বিশেষ দিনটোত যদি যিসকলে নিজ ঘৰত হওক ব্যৱসায় প্ৰতিষ্ঠানত হওক লক্ষী পূজা পাতে, নিৰামিষ ব্ৰতে থকাটো খুবেই প্ৰয়োজন। আৰু পৰিয়ালৰ বাকীসকল সদস্যই যদি ব্ৰতে নাথাকে তেতিয়াও আপুনি নিৰামিষ ভোজন কৰিব। এই বিশেষ দিনটোত আপুনি গংগা জল, হয় গা ধুতে একচুৱেলি ব্ৰহ্ম মুহূৰ্তত গংগা স্নান কৰিব লাগে। চ' গংগা স্নান কৰাটো সকলো মানুহৰ কাৰণে সম্ভৱ নহয় বাৰু। চ' নিজ নিজ ঘৰতে আপুনি ৰাতিপুৱা সময়ত যিমান পাৰে সোনকালে গা ধোৱা পানীত অকণমান গংগা জল দি পেলাই আপুনি স্নান কৰিব। আৰু এই বিশেষ দিনটোত আপুনি ৰঙা বা হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। এতিয়া চাওক, এই বিশেষ দিনটোত, কাৰণ চাওক এইটো পূৰ্বজৰ পৰা আমাৰ সমাজত চলি আহিছে, ঘৰে ঘৰে বা বিভিন্ন স্থানত আনুষ্ঠানিকভাৱে লক্ষী পূজা পতা হয়। লক্ষী মাতাৰ আগত লক্ষী মাতাক সন্তুষ্ট কৰিবলৈ কেইটামান বিশেষ বস্তু আপোনালোকে অৰ্পণ কৰিব, য'ত লক্ষী মাতা অধিক প্ৰসন্ন হয়। কি আপুনি অৰ্পণ কৰিব লগা আছে? ডালিম বা ডালিমৰ গুটি, লং কেইটামান, হালধি গুৰি, চাউল, যদি পাৰে এপাহ ৰঙা পদুম ফুল আৰু লাল মোহন। ইয়েছ, এইকেইটা বস্তু আপোনাৰ ঘৰত লক্ষী পূজা পাতিলেও লক্ষী মাতাৰ আগত আপোনালোকে লক্ষী পূজাত এইকেইটা বস্তু অৰ্পণ কৰিব। এতিয়া আহক সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় যে লক্ষী পূৰ্ণিমাৰ ৰাতি আপুনি আপোনাৰ কি কৰিব। চাওক, আমি আগৰ বছৰ ভিডিঅ'টো আমি এই কথা উল্লেখ কৰিছো যে লক্ষী পূৰ্ণিমাৰ ৰাতিটো, শৰৎ পূৰ্ণিমা, লক্ষী পূৰ্ণিমা অতি পবিত্ৰ দিন। সেইদিনা চন্দ্ৰমা 16 কলাৰে বিভূষিত হৈ থাকে। সেইদিনাখন আপোনালোকৰ ঘৰত এক বিশেষ কাম কৰিব লগা আছে। কি কাম কৰিব লগা আছে? সেইদিনা প্ৰত্যেকে নিজ নিজ ঘৰত আপোনালোকে পায়স বনাব। ইয়াস, চাওক অতীজৰ দিনততো মুকলি আকাশৰ তলত পায়স ৰান্ধিছিলে। সেয়াটো সকলো কাৰণে সম্ভৱ নহব পাৰে, বা যি কি নহওক সেইদিনা নিৰামিষ ভোজন কৰিব, সাত্বিক হৈ থাকিব। সেইদিনা আপোনাৰ ঘৰত পায়স বনাব লগা আছে। কেশৰ, খিচমিচ, কাজু, মিশ্ৰি এইকেইটা বস্তু দিলে অধিক হ'ব। পূৰ্ণিমাৰ সময়টো যেতিয়া লাগিব ঠিক 8:40 PM, তাৰ পাছত আপোনালোকে পায়স বনাব। তাৰমানে পূৰ্ণিমাৰ সময়ত আপুনি পায়স বনাব লাগে।
সেই পায়স আপোনাৰ ঘৰৰ ওপৰত বা কোনোবা চোতালত মুকলি আকাশৰ তলত এনেকৈ ৰাখিব তাত যাতে চন্দ্ৰমা পোহৰ পৰে yes প্ৰত্যেকেই জানো ছাদ থাকিলে ছাদৰ ওপৰত দি দিব আৰু চালনী এখনে ঢাকি থব আৰু এটা কথা জানিব আপুনি য'ত আপুনি পায়সখিনি ৰাখিব এনেকৈ ৰাখিব তাত যাতে কোনো লাইটৰ পোহৰ নপৰে নহলে চন্দ্ৰমা পোহৰটো কাট খাই যায় অৰ্থাৎ সেইদিনাখন পূৰ্ণিমাৰ শুভ সময়ত নিজ নিজ ঘৰত পায়স বনাব লগা আছে চন্দ্ৰমাৰ পোহৰ পৰাকৈ মুকলি আকাশৰ তলত আপোনালোকে সেই পায়স ৰাখিব লগা আছে ওপৰত এখন চালনী ৰাখিব সেই পায়স 4 ঘণ্টা 5 ঘণ্টা বা গোটেই ৰাতি সময়টো ৰাখিলেও খুব ভাল কথা চন্দ্ৰমা পোহৰ ৰাখিব লগা আছে কেলে চন্দ্ৰমা পোহৰ যেতিয়া সেই পায়সত পৰে ন এই পায়স নহয় অমৃতলৈ পৰিৱৰ্তন হয় সেই পায়স আপোনালোকে সকলোৱে খাব লাগে ই আপোনাৰ ঘৰখনৰ মংগলৰ কাৰণে সুস্বাস্থ্যৰ কাৰণে ধন টকা পইচা দিশটোৰ বাবে অতি সহায় হ'ব yes প্ৰত্যেকেই মনত ৰাখক চাওক এইটো এনেকুৱা এটা নিয়ম শ হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ ভাৰতীয় সমাজত চলি আহিছে প্ৰত্যেকে পূৰ্ণিমাৰ দিনা এই নিয়ম কৰক এতিয়া কথাটো হ'ল যদি আপোনাৰ কেনেবাকে সেইদিনাখন বৰষুণ পৰে বৰষুণ দি দিবৰ কাৰণে ওপৰত প্লাষ্টিক বা গ্লাছ এখন ৰাখিব আৰু সেকেন্ড কথা যদি দিনাখন ডাৱৰীয়া বতৰ হয় চন্দ্ৰমা আপুনি দেখা নাই তেতিয়া কি কৰিব কোনো কথা নাই আপোনাৰ কামটো হ'ল কি যে পায়সটো ৰান্ধি মুকলি আকাশৰ তলত তাক থব লাগে 3-4 ঘণ্টা থকাৰ পাছতে হওক বা 5 দিনা ৰাতিপুৱাই হওক আপুনি সেয়া আনি পেলাই আপুনি কি কৰিব ভগৱানলৈ অকমান ভোগ আগবঢ়াব এটা ভাগ প্ৰথম ভাগটো কোনোবা অন্য মানুহ হওক শ্ৰমিক হওক ভিখাৰী হওক তাৰ কাৰণে ৰাখিব বাকি ঘৰৰ সকলো মানুহে ভাগ বিতৰণ কৰি এই পায়স খাব এই পায়সে আপোনাৰ শৰীৰত মনত ঘৰখনত এক বেলেগ এটা এনাৰ্জি উৎভৱ কৰে আৰু এটা কথা জানিব এই আপোনাৰ 17 তাৰিখ দিনটোত আপুনি যা সামৰ্থ্য অনুসৰি যি পাৰে কাৰোবাক দান দক্ষিণা কৰে খুব ইম্পৰ্টেন্ট বিষয় সো শৰৎ পূৰ্ণিমাত প্ৰত্যেকে ৰাতিয়ে বিশেষ নিয়মটো কৰক আপোনালোকে পায়স বনাওক পায়স বনাই জুনৰ পোহৰত ৰাখক আৰু 5 দিনা এই পায়স অমৃত ৰূপী এই পায়স আপোনালোকে ভক্ষণ কৰক লক্ষী পূৰ্ণিমাৰ এই বিশেষ দিনটোত প্ৰত্যেকে নিজ নিজ ঘৰত এই নিয়ম কৰক আৰু গোটেই বছৰটো এই দিনটোৰ বিশেষ লাভালাভ লওক ধন টকা পইচা সকলো ফালৰ পৰা আৰু লক্ষী মাতাৰ বিশেষ কিবা আপোনাৰ তথা আপোনাৰ পৰিয়ালটোৰ ওপৰত লাভ কৰিবৰ বাবে আশা কৰো আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাব পাৰিলো যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানেই মানুহে জানিব সিমান মানুহ উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে হিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ বাস্তু আসাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেসবুক পেজখন যদি ফলো কৰা হোৱা নাই ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব আমাৰ সত্যবাদিতা গ্ৰন্থখনি যিসকল দৰ্শকে এতিয়া এটা কপি সংগ্ৰহ কৰা নাই আমাৰ স্ক্ৰীনত দিয়া নম্বৰ WhatsApp যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন যতে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ প্ৰশ্ন মতামত উপদেশ কমেন্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ